বাপুকন ক'ত আছ তই ওলাই আহিছনে বাহিৰলৈ কি হ'ল কোৱা তোৰ ঘৈণীয়া ঘৰৰ পৰা যোৱা আজি 20 দিনে হ'ল ঘৰখনলৈ আহিব লাগে বুলি জানে নে নাজানে মই কেনেকৈ জানিম তাই জানে নে নাজানে মই তোক কৈছিলো নহয় তোৰ সেই ঘৈণীয়াজনী ভাল নহয় চুৰ কৰি অহা মানুহবিলাকত তেনেকুৱাই তোক মই তেতিয়াই কৈছিলো তাইক ঘৰত থৈ আহা বুলি তই ভাল বুলি ৰাখিছিলি আজি 20 দিন হৈ গ'ল তাই ঘৰত অহাৰ নাম লোৱা নাই তাকে মই আজি তাইক ফোন এটা কৰিম ৰ'বা তাই ঘৰলৈ আহিব নালাগে মই সুধিম তোৰ ঘৈণীয়ে ডাং খুব মাৰি পেলাই কৈ থাকে তাই বোলে পুলিচৰ জীয়েক তাইক কৈ দিবি এটা সময়ত মোৰ দেউতা কি আছিল মই কাৰ জীয়েক সেইটো কথা কৈ দিবি তাইক আহি ল'বলৈ দে খালি হ'ব দিয়া মই কৈ দিম দিয়া এতিয়া তুমি এনেকৈ বকি থাকিব নালাগে ভিতৰত যা ভাতকেইটা বনোৱাগৈ বহুত ভোক লাগিছে মোৰ ভালে কৈছো ঘৈণীয়েক লৈ আহগৈ সোনকালে লৈ আহ আজি তাইক যেনেকৈ নহয় আনিবই লাগিব কথা তাইৰ মতে চলিলে নহয় মই লৈ আহিব তুমি টেনশ্যন নল'বা মই ভাতকেইটা খাই পেলাই তাইৰ ওচৰত যাম তাইক আজি লৈ আহিমগৈ তুমি মোলৈ ভাতকেইটা বনোৱা গৈ যোৱা তাই আজি কেনেকৈ নাহে মই চাম তাইক আজি তাইৰ আগত মই ডাং খুব মাৰি পেলাই কথাকেইটা কৈ আহিলোঁ তাই বা ক'ত আছে এতিয়া ভগৱান জানে এইখিনি পৰা জুৰি পেলাই চাই থাকোঁ তাই বা ক'ত আছে দেখিলে তাইক ঠাইত মাৰি লৈ পেলাই ঘৰলৈ যামগৈ বাপেকে গম নোপোৱাকৈ কি চাই আছা তেজ খাই দি পুলিচৰ জীয়েকজনী আজি অহা 20 দিনেই হ'ল তাই ঘৰলৈ যাব হোৱা নাই আজি তাই নগ'লে তাইক মই চুচৰাই ঘৰলৈ লৈ যামগৈ হয় নেকি পুলিচৰ জীয়েকজনী তোমাক এৰি কিয় গুচি আহিলে এই চব মোৰ মাক ইমান বেয়াকৈ কথা কয় সেইকাৰণে তাইক মই এদিন গালি কি পাৰিলোঁ তাইকে গুচিয়ে আহিলে এইক মই আজি পাই লওঁ এই মোৰ লগত কেনেকৈ নাযায় মই চাম যদি নাযায় এইক মই আজি ইয়াতেই কোবাম হয় নেকি কোবাবা ৰ'বা মই তাইক লৈ আহিমগৈ তোমাৰ ওচৰলৈ চিন্তা নকৰিবা কি কৈছিলা পুলিচৰ জীয়েকক তুমি কি কৰিবা নহয় মই এনেই কৈছিলোঁ দেহা তুমিচোন বুজি পোৱাই মই তোমাক তেনেকৈ ক'বই নোৱাৰোঁ কলিজা তুমি কিয় খং কৰিছা মই তোমাক হেৰি কৰিব নোৱাৰোঁ নহয় আইও মোৰ লাডু গুটিজনী আমাৰ ঘৰলৈ যাওঁ ব'লা তোমালৈ বৰ মনত পৰি থাকে জানা এইবিলাক বেলেগক ক'বা আৰু এটা কথা শুনা মাক কৈ দিবাগৈ যদি মোক আৰু এনেকৈ গালি পাৰি থাকে নহয় মই সেই ঘৰ এৰি পেলাই মই বেলেগলৈ বিয়া হৈ যাম মাক গৈ কৈ দিবাগৈ হ'ব দিয়া মই কৈ দিমগৈ তুমি ৰেডি হোৱা মই মাক গ'লে কৈ দিমগৈ আৰু যাতে তোমাক যাতে কোনোদিনে গালি পাৰিব নোৱাৰে এনেকৈ মোৰ ঘৰত কেনেকৈ গালি পাৰিব নোৱাৰে নহয় কোনেও তুমি চিন্তাই নকৰিবা এইবাৰ সদায় মই তোমাৰ লগত আছোঁ হ'ব দিয়া মই কাইলৈ যাম তুমি এতিয়া যোৱাগৈ হ'ব কলিজা কাইলৈ তুমি ওলাই থাকিবা মই তোমাক লৈ যাম সেইটো এতিয়া যাওঁ বাই বাহিৰতে চুমাটো কেনেকৈ দিছে লাজত পাই গৈছে এতিয়া যোৱাগৈ যোৱা এই মোৰ লগত নাহিলে আজি মায়ে মোক কি কৰে ভগৱান জানে আৰু মা মই আহিলোঁ পানী এগিলাচ লৈ আছোন বৰ গৰম লাগিছে বেয়াও লাগিছে পানী এগিলাচ লৈ আহ তই মানে ঘৈণীয়েৰক আজি আনিব নোৱাৰিলি মোৰ আগতচোন বৰ ডাং খুব মাৰি কথা কৈ গৈছিলি ঘৈণীয়েৰক কৈ দিবি এইখন ঘৰলৈ যাওঁতে আৰু কোনোদিন নাহে তাই মোৰ ঘৰৰ বোৱাৰী নহ'লেও হ'ব মই তোৰ কাৰণে ছোৱালী চাম তই নতুনকৈ বিয়া পাতিব লাগিব মোৰ বোৱাৰীজনী ভাল হ'ব লাগিব তেনেকুৱাকৈ মই ছোৱালী চাম আৰু তাইৰ ওচৰলৈ তই যাব নোৱাৰ মা তুমি এইবিলাক কি কৈছা কোৱাচোন ঠিক কথাই ভাবিছোঁ তই বেলেগ ছোৱালী বিয়া পাতিব লাগিব এতিয়া তই ৰুমলৈ আহ মই যি ছোৱালীক চাই দিওঁ তই তাইৰ লগত বিয়া হ'ব লাগিব এই কথা পাহৰি যা এই নালাগে এইবিলাক ধনী ঘৰৰ ছোৱালী আমাৰ ঘৰত প্ৰয়োজন নাই মই আমাৰ লগত মিলাকৈ ছোৱালী এজনী চাম তাইৰ যাতে ঘৰখন ভালকৈ চলায় আৰু এইবিলাক কথা বাদ দে মই ভাত বাঢ়োগৈ দুয়োটাই একেলগে ভাত খাম মই কতে মৰোঁ তাক মই সান্তনা দিওঁ মই চেছ মোৰ লাইফ বৰবাদ ইফালে টিভিও চাওঁ নে ইফালে মাকে